কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰুবিক্স কিউবৰ চূড়ান্ত বিজয় হিচাপে ঘোষণা কৰিলে আখ্যান বৰগোহাঁইক। কিউবিং ৰিটাৰ্ণছ গুৱাহাটী ৰংঘৰ আৰু নেইডা উদ্যোগত অনুষ্ঠিত হোৱা ৰুবিক্স কিউবৰ চেম্পিয়নশ্বিপ 2022ত আজি ফাইনেলত চূড়ান্ত বিজয় হিচাপে বিজয় সাব্যস্ত কৰিলে আখ্যান বৰগোহাঁইক বঁটা বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি বহুকেইগৰাকী ক্ৰীড়াবিদ।